নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে যিকোনো মুহূৰ্তত অসমৰ পৰা একেবাৰে নিষিদ্ধ কৰা হ'ব বীৰ লাচিত সেনাক। উগ্ৰপন্থীৰ সংগঠন আলফাৰ দৰে যিকোনো মুহূৰ্তত নিষিদ্ধ কৰা হ'ব বীৰ লাচিত সেনাক। কাৰণ অসমৰ পৰিৱেশ বিনষ্ট কৰিছে বীৰ লাচিত সেনাই। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে আলফাৰ দৰে এদিন হয়তো লাচিত সেনাকো নিষিদ্ধ কৰা হ'ব অসমত। ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে, লগতে অসমত ব্যৱসায়ৰ পৰিৱেশ নষ্ট কৰি দিছে। এইবাৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিব অসম আৰক্ষী। লাচিত সেনাৰ কৰ্মকাণ্ডক লৈ এনেদৰে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে বিজেপি নেতাই। বিজেপিৰ নেতাৰ পোষ্টাৰত এইবাৰ ব্যৱহাৰ কৰা হৈছে জুবিন গাৰ্গৰ ফটো। বিজেপিৰ নেতা ৰাজু মেছৰ পোষ্টাৰত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। এটা বিগ ব্ৰেকিং নিউজ জনাইছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ। জুবিন গাৰ্গক লৈ এইবাৰ পলিটিক্স কৰিছে খুদ বিজেপি নেতাই। বিজেপিৰ নেতাৰ পোষ্টাৰত এইবাৰ ব্যৱহাৰ কৰা হৈছে জুবিন গাৰ্গৰ ফটো। বিজেপিৰ ৰাজ্যিক উপসভাপতি অনুসূচিত জনজাতি মৰ্চাৰ নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। বিজেপিৰ নেতা ৰাজু মেছৰ পোষ্টাৰত জুবিন গাৰ্গৰ ফটো এইবাৰ প্ৰিণ্ট আউট কৰা হৈছে। আৰু এই পোষ্টাৰক লৈ এতিয়া সূচনা হৈছে বিতৰ্কৰ। মুখ্যমন্ত্ৰীৰ পৰা এতিয়া উত্তৰ বিচাৰিছে সৰ্বসাধাৰণ জনতাই। বিজেপিয়ে ৰাজনীতি কৰা নাই বুলি দেখুৱাই দিয়ক এতিয়া মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক লৈ আটাইতকৈ বেছি ৰাজনীতি কৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে। এয়া মন্তব্য সৰ্বসাধাৰণ জনতাৰ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, কোনোবাই যদি দ্বিতীয়বাৰ বিয়া পাতে তেন্তে তেওঁৰ হ'ব 7 বছৰ পৰ্যন্ত জেল। অসমত এতিয়াৰে পৰা কোনেও পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। ধৰ্মই অনুমতি দিলেও কোনোপধ্যেই অনুমতি নিদিয়ে হিমন্তৰ চৰকাৰে। কোনো এজন ব্যক্তিয়ে প্ৰথম পত্নী থকাৰ পিছত যদিহে দ্বিতীয় বিবাহ কৰে তেন্তে তেওঁৰ হ'ব 7 বছৰ পৰ্যন্ত জেল। লাগিলে তেওঁ যি ধৰ্মৰে নহওক কিয় ভুলতো সাৰি যাব নোৱাৰিব আইনৰ পৰা। আৰু এই স্পষ্ট বাৰ্তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, অসমত আৰু নচলিব এতিয়াৰে পৰা বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিদিয়ে অনুমতি। পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব এতিয়াৰে পৰা জেললৈ। যি ধৰ্মৰেই নহওক কিয় 7 বছৰ পৰ্যন্ত হ'ব পাৰে তেওঁৰ জেল। তাৰ বিকল্প আন একোৱেই হ'ব নোৱাৰে। ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব এতিয়াৰে পৰা বহু বিবাহ। আৰু এই বহু বিবাহক লৈ কিছুদিনৰ পিছতেই ৰাজ্যত আহি আছে নতুন আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। যিহেতু এইবাৰ বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। প্ৰয়োজনতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব এতিয়াৰে পৰা অসমৰ কোনো এজন পুৰুষে। আহি থকা 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়ক। আৰু এই বিধেয়কখন আইনত পৰিণত হ'লেই কোনো এজন ব্যক্তি সাৰি যাব নোৱাৰিব দ্বিতীয় বিবাহ কৰোৱাৰ পৰা। এনেদৰে এতিয়া বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে জুবিনক লৈ শোকত স্তব্ধ হৈ থকা পৰিৱেশৰ মাজতে সোণাপুৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী 48 বছৰীয়া জুবিন অনুৰাগীৰ। এটা বিগ ব্ৰেকিং নিউজ জনাইছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ। যোৱা দেওবাৰে ৰহস্যজনক পৰিস্থিতিত এজন 48 বছৰীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা উল্লেখ কৰি এটি টোকা এৰি থৈ যোৱা বুলিও জানিব পৰা গৈছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিত এই কথা পোহৰলৈ আহিছে। সোণাপুৰৰ সমীপৰ মালয়বাৰীত সংঘটিত হোৱা এই কাণ্ডই যোৱা মাহত অসমৰ পাণৰ শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা আৱেগিক ঢৌক আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে। ইতিমধ্যে আৰক্ষীয়ে নিহত লোকজনক শৰৎ কলিতা বুলি চিনাক্ত কৰিছে। কেৱল ইমানেই নহয়, গছত ওলমি থকা অৱস্থাতেই এই মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। লগতে সেই মৃতদেহটোৰ পকেটৰ পৰা উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ কথা সুঁৱৰি লিখা এটি টোকা। আৰু এই ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। কিংবদন্তি শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনাৰে পৰা সোণাপুৰৰ হাতীমূৰাৰ পাহাৰচূড়াত থকা সমাধিস্থলীত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত ভিৰ কৰি আহিছে। আৰু এই অনুৰাগীৰ শোক আৰু প্ৰতিবাদৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হৈছে এতিয়া জুবিন ক্ষেত্ৰ। কিয়নো জুবিনৰ মৃত্যুৰ পৰিস্থিতিক লৈ মানুহে ন্যায়ৰ দাবী অব্যাহত ৰাখিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব।
পৰৱৰ্তী খবৰটো হৈছে ইতিমধ্যে ৰাজ্যত আৰম্ভ হ'ল নিযুত মইনা আঁচনি 2.0। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে শুভাৰম্ভণি কৰিলে নিযুত মইনা 2.0 আৰু এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীৰ প্ৰত্যেকগৰাকী ছাত্ৰীয়ে আগন্তুক 10 মাহলৈকে লাভ কৰিব 1000 টকা। কেৱল ইমানেই নহয়, স্নাতক প্ৰথম বৰ্ষৰ সকলো ছাত্ৰীয়ে আগন্তুক 10 মাহলৈকে লাভ কৰিব 1250 টকাকৈ আৰু আনফালে স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে লাভ কৰিব 2500 টকা। নিযুত মইনা আঁচনিৰ শুভাৰম্ভণিৰ অনুষ্ঠানত চেক বিতৰণ কৰি এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'বলৈ গৈ আছে জাষ্টিছ সূৰ্যকান্ত। ন্যায়াধীশ সূৰ্যকান্তৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে পৰামৰ্শ প্ৰদান কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ তথা BR গাৱাই। আহি থকা 23 নৱেম্বৰত দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্ৰহণ কৰিব জাষ্টিছ সূৰ্যকান্তই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীক লৈ এইবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলে আহি থকা 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা পৰ্যন্ত মাহে লাভ কৰিব 300 টকাকৈ নগদ ধন। গাখীৰ খাবলৈ সমূহ মেট্ৰিক পৰীক্ষাৰ্থীক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব এই বৃহৎ পৰিমাণৰ ধনৰাশি। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে আহিবলৈ সাজু হৈছে ঘূৰ্ণী বতাহ তথা মন্থা, আৰু আজিৰে পৰাই মন্থাই ল'ব পাৰে ভয়ংকৰ ৰূপ। আৰু এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, 110 কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ মন্থা। আজিৰে পৰাই প্ৰকৃতিয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সন্দৰ্ভত সতৰ্কবাণী। আহি থকা 29 অক্টোবৰ পৰ্যন্ত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগত পৰিব পাৰে মন্থাৰ ভয়ংকৰ প্ৰভাৱ। অন্ধ্ৰপ্ৰদেশত 3দিনীয়া বন্ধ ঘোষণা কৰিছে এতিয়া জিলা প্ৰশাসনে। 3খনকৈ ৰাজ্যত এতিয়া জাৰি কৰা হৈছে ৰেড এলাৰ্ট। পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাত প্ৰভাৱ পৰিব মন্থাৰ। কৰ্ণাটক, কেৰালা, তেলেংগানা, মধ্যপ্ৰদেশ, ছত্তীশগড়, বৰ্জাৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে উৰিষ্যাত আহি থকা 30 অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ SIRক বিৰোধিতা কৰি MK ষ্টেলিনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। MK ষ্টেলিনে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে SIRৰ জৰিয়তে মুছলমানৰ ভোটাধিকাৰ কৰ্তন কৰিব বিচাৰিছে বিজেপিয়ে। লাখ লাখ লোকৰ নাম কৰ্তন কৰি নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে। SIRক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে কৰিলে এই ডাঙৰ মন্তব্য। ভোটাৰ তালিকা পুনৰীক্ষণ হ'লে আইনৰ কাষ চাপিম বুলিও এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে MK ষ্টেলিনে। বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ ফলত 65 লাখ লোকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ তামিলনাডুৰ SIRৰ জৰিয়তে লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিব বিচাৰিছে এতিয়া বিজেপিয়ে। সংখ্যালঘু দলিত ভোটাৰৰ নাম কৰ্তন কৰি নিৰ্বাচনত জয়ী হ'ব খুজিছে বিজেপিৰ লগতে AIADMK। 2024ৰ নিৰ্বাচনত তামিলনাডুৰ ৰাইজে উচিত উত্তৰ দিব বিজেপি আৰু AIADMKক, আৰু সেইকাৰণেই এতিয়া ৰাইজৰ সৈতে মিলি SIR প্ৰক্ৰিয়াটোক সদায়ে বিৰোধিতা কৰিব DMK। এনেদৰে এতিয়া চৰকাৰৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে আইনৰ কাষ চাপিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে MK ষ্টেলিনে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।